চিপচিপিয়া বৰষুণ তুমি ভাল পোৱানে? মই কিন্তু বৰ ভাল পাওঁ। মই জানো এদিন তুমিও ভাল পাবলৈ শিকিবা বৰষুণৰ টোপালবোৰ। কিয় জানো চিনাকি অচিনাকিৰ মাজত বিলীন হয় ভাল পোৱাবোৰ। আৰু ভাল পোৱাত কিয় সময়ে শিকায় ভাল পোৱাত অভিমানো থাকে বুলি। যি ভাল পোৱাত অভিমান নাথাকে সেয়া ভাল পোৱা হ'ব নোৱাৰে। অপেক্ষা মাথো তোমাৰ হেপাহৰ, যি অপেক্ষাত মই আজিও ৰৈ আছোঁ। আমাৰ জীৱনৰ ভাল পোৱাবোৰ সময়ে নিৰ্ধাৰণ কৰে আৰু ভাগ্যই নিৰ্ধাৰণ কৰে সেই ভাল পোৱাৰ পৰিসীমা। জীৱনত তুমি কাক ভাল পোৱা সেয়া প্ৰয়োজন নহয়, তোমাক কোনে ভাল পায় সেইটোহে প্ৰয়োজন। প্ৰেমে আমাক হাঁহিবলৈ শিকায়, সপোন দেখিবলৈ শিকায়। সেউজীয়া পৃথিৱীখনক প্ৰাণ ভৰি ভাল পাবলৈ শিকাইছে প্ৰেমে। প্ৰেম এক স্বৰ্গীয় অনুভূতি, যাক কাৰো সৈতে তুলনা কৰিব নোৱাৰি, কেৱল অনুভৱহে কৰিব পাৰি। এক বসন্তৰ বাৰ্তা কঢ়িয়াই আনে মনৰ নিজানলৈ। ভাল লাগে যেতিয়া তুমি কাষত থাকা, আৰু ভাল লাগে সেই সময়বোৰ যেতিয়া তুমি আপোন পাহৰা হৈ মোক কথাবোৰ কোৱা, আৰু মই নীৰৱে চাই থাকোঁ তোমাৰ মৰম লগা চকুজুৰিলৈ। তুমি মোক নকলেও তোমাৰ চকুজুৰিয়ে কিন্তু মোক কয় তোমাৰ মনৰ কথাবোৰ।